নিজে খাওঁ বা নেখাওঁ কিন্তু বাকী সকলেতো সকলোলৈতো বনাবই লাগিব। সেয়ে বলকচোন আজি দুপৰীয়াৰ বাবে সাঁজটো বনাই লওঁগৈ। এয়া মই তেল গৰম কৰি মাছকেইটুকুৰা ভাজি লৈছোঁ। মাছ ফ্ৰাই কৰি হ'লেই মাছকেইটুকুৰা উঠাই লোৱাৰ পাছতে মই নিমখ হালধি সানি আলু অকণমান ডাঙৰ চাইজত কাটিছোঁ, কাটি লৈ মই ফ্ৰাই কৰি ল'ম। আলুখিনি একদম এটা যে চামনি বহে সেই তেতিয়ালৈকে মই ফ্ৰাই কৰিম। আলুখিনিও মোৰ হৈ গ'ল ভজা, এতিয়া আলুখিনি মই উঠাই ল'ম। আলুখিনি উঠোৱাৰ পাছতে সেই একেখিনি তেলতে মই কালজিৰা কেইটামান দিছোঁ। সেইকেইটা ফুটাৰ পাছতে মই অকণমান পিঁয়াজ দিম, কটা পিঁয়াজ। পিঁয়াজখিনি অলপ ভাজি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজখিনি ভাজি হোৱাৰ পাছতে লগতে মই এটা শুকান জলকীয়াও দিছোঁ দেই। তাৰপিছতে দিম বিলাহী, নিমখ হালধি আৰু অকণমান জিৰা গুড়ি দিম। জিৰা গুড়ি অকণমান দিছোঁ আৰু এতিয়া বিলাহীখিনি গলি নোযোৱালৈকে মই ধুনীয়াকৈ ভাজি থাকিম। বিলাহীখিনি গলাৰ পাছতে মই দিম গৰম পানী। এতিয়া পানী দি দিছোঁ। পানী দিয়াৰ পাছতে মাছকেইটুকুৰা দিম। মাছকেইটুকুৰা দি দিছোঁ আৰু লগতে দিম ফ্ৰাই কৰি ৰখা আলু। আলু গুটি কেইপিচ নিদিওঁ মই। আমাৰ ছোৱালীকেইজনী এনেকৈ আলু ভাজিলে খাবলৈ ভাল পায়, সেইকাৰণে কেইটুকুৰামান মই থৈ দিছোঁ সিহঁতৰ বাবে। আৰু এইখিনি মাছ উতলি আছে দেখিছেনে, কালাৰটো খুব ধুনীয়া আহিছিলে। এনেও বিলাহীৰ লগত মাছ বনালে ধুনীয়াই হয় খাবলৈ। আজি আলুও দি দিছোঁ আৰু মোৰ ৰন্ধা বঢ়াখিনি হ'লেই। এতিয়া ধুনীয়াকৈ থালখন সজাই লওঁ অলপ। এয়া কাঁহীখনত আছে ভাত, পেটু ভাজিছিলোঁ অলপ জ্বলা দি। এয়া আলু ভাজি আৰু আছিলে দালি লগতে বিলাহী মাছৰ জোল। কাঁহীখন আমাৰ ধুনীয়াকৈ সজোৱা হৈ গৈছে। এয়া দেখা পাইছেনে, বিলাহী আলু আৰু মাছৰ জোল। কালজিৰা দি তেল ফুটোৱাৰ কাৰণে খাবলৈও ভাল হৈছে। এবাৰ বনাই খাই চাবচোন এনেকৈ আপোনালোকে, কালজিৰা দিলে ভাল লাগে খাবলৈ। আৰু গোটেই আজিৰ থালখন এইখনেই আমাৰ। আৰু ইহঁতক কেইজনীক খুৱাই ল'ম মই এতিয়া, তাৰ পাছতহে মই খাম। নিজে খাওঁ বা নেখাওঁ কিন্তু বাকীসকলকতো খুৱাবই লাগিব নহয় জানো।